ধনীসকল সদায় ধনীয়ে হৈ থাকে আৰু দুখীয়াসকলে সদায় দুখীয়াও হৈ থাকে। যদি আপুনিও এনেকুৱা ভাবে তেনেহ'লে এই ভিডিঅ'টো শেষলৈ নিশ্চয় চাব। গম পাই যাব যে ধনীসকলে কিয় সদায় ধনী হৈ থাকে আৰু দুখীয়াসকলে কিয় সদায় দুখীয়াতে পৰিণত হৈ থাকে। প্ৰথমতে কৈ থওঁ যে যদিহে আপুনি পৰিশ্ৰম কৰে বা উপাৰ্জন কৰি একো কৰিব পৰা নাই তেনেহ'লে উপাৰ্জনৰ আধা অংশখিনি ডিপ'জিট কৰক বা বিজনেছত বা কিবা টকা অহা কামত লগাওক। আৰু বিজনেছত যদি লগায় তেনেহ'লে আপোনাৰ বিজনেছত ডাঙৰ হ'ব আৰু গ্ৰ'থ হ'বলৈ আৰম্ভ কৰিব। কিন্তু এনেকুৱা নকৰিব যে উপাৰ্জনৰ আধা অংশখিনি মানে 50%খিনি বেয়া কামত কেতিয়াও নলগাব। খোৱা বোৱাত বেছিকৈ গুৰুত্ব নিদিব। ভিডিঅ'টো বেছি দীঘল নকৰি শ্বৰ্টলি ক'ম যে ধনীসকলে ধনী হৈ থাকে আৰু দুখীয়াসকলে কিয় সদায় দুখীয়া হৈ থাকে। ধনীসকলে এইকাৰণে সদায় ধনী হৈ থাকে যে সিহঁতে যিমানখিনি টকা উপাৰ্জন কৰে সিহঁতে সদায় সিহঁতৰ বিজনেছটো ডাঙৰ কৰিবলৈ আৰু সিহঁতৰ যিখিনি টকা বাচি যায় সিহঁতৰ এই উপাৰ্জন কৰি যিমানখিনি বাচি যায় সেইখিনি সিহঁতে ইনভেষ্ট কৰি টকাটো ডবল কৰি লয় আৰু সেইকাৰণে সিহঁতে সদায় বিজনেছটো ডাঙৰ হৈ যায় আৰু সদায় সিহঁতে ধনী হৈ থাকে আৰু ধনী কেতিয়াও সদায় আজে বাজে টকাবোৰ খৰচ নকৰে। আৰু আমি দুখীয়াসকলে কি কৰোঁ, আমি মিডিল ক্লাছ লোকসকলে কি কৰোঁ যে আমি যিমানখিনি উপাৰ্জন কৰোঁ তাৰে আমি আমাৰ মিডিল ক্লাছ হোৱাৰ কাৰণে আমাৰ বহুতো সমস্যা থাকে। এইটো লোৱাৰ সেইটো লোৱাৰ সপোনবোৰ বহুত থাকে। কিন্তু আমি সেই সপোন যদি পূৰণ কৰিব পাওঁ আমি সেইবিলাকতে আমি পইচাবোৰ খৰচ কৰি পেলাওঁ বাবে আমি কেতিয়াও ধনীত পৰিণত হ'বলৈ নোৱাৰোঁ। যদি বন্ধু ভিডিঅ'টোৰ পৰা কিবা শিকিবলৈ পাইছে তেনেহ'লে প্লিজ এটা ভিডিঅ'টো লাইক কৰিব আৰু চেনেল যদি নতুন ছাবস্ক্ৰাইব কৰি ৰাখিব।